নমস্কাৰ বন্ধুসকল, আমি আজি আহিছোঁ শিৱৰাত্ৰি মেলা চাবলৈ শিৱসাগৰত। মানুহ বহুত হৈছে ন? এইবাৰ মেলাত কিন্তু বহুত মানুহ হৈছে দেই। পইচা লৈ নাহা, এটিএমত অলপ পইচা উলিয়াই লওঁ। কিন্তু পইচা নোলোৱাকৈ আহিছিলোঁ, এই জাষ্ট এটিএমত সোমাই পইচা কেইটকামান উলিয়াইছোঁ। এবাৰ ল'ব লাগিবতো, মেলা আহিছোঁ। মেলা আহিলে সদায় মনি পাৰ্চটো বেক পকেটত থ'ব নালাগে, নহ'লে কি হ'ব, ভিৰৰ মাজত ঠেলা আছাতে যদি কোনোবা মনি বেগটো উলিয়াই লয় ন, গম নাপাম। সেইকাৰণে মই মনি বেগটো ইয়াৰ পিছ পকেটৰ পৰা উলিয়াই ইয়াত ভৰাইছোঁ। ইয়াত মেলাত কিন্তু ল'ৰাতকৈ ছোৱালীৰ সংখ্যা বহুত দেখি পাইছোঁ দেই। যদি হেৰাই যাওঁ তেন্তে মাইক আছে আগত, মাইকটো এলাউন্স কৰি দিলে হৈ যাব, আমি আহি যাম। তাৎক্ষণিকভাৱে আমাৰ আহিবলগীয়া হৈছে, জমা দিবৰ কাৰণে বিনম্ৰ ইমান মানুহ হৈছে ইয়াত। কিছুমান ঠাইততো লাইন পাতি আহিব লগা হৈছে। ইহঁতে কি হ'ল, খবৰ গুচি গ'ল, হেৰাই থাকিলে। আইতাগৰাকী দুবছৰীয়া নাতিসহ আমাৰ মেলাৰ অনুষ্ঠানত প্ৰথমবাৰৰ কাৰণে শিৱৰাত্ৰিলৈ আহিছে। তেওঁৰ হাতত থকা মোবাইল ফোনটো অফ হৈ আছে, সেইকাৰণে কোনো স্বেচ্ছাই হওক বা আৰক্ষী প্ৰশাসনৰ কোনো মোৰ পিছফালে মানুহ চাওক কিমান হৈছে। আমি হোটেলতে সোমালেই দেখোন 200-300 টকাৰ খাই দিওঁ, ইয়াতে 50 টকা দিলে কি বেয়া হ'ব। এইটো লাইনত খোজ কাঢ়িব দৰকাৰ নাই, মাজত থিয় হৈ দিলে অট'মেটিক ঠেলি লৈ যাব আকৌ। এইডোখৰত কিবা এটা জেং হ'ল, মানুহখিনি ৰৈ দিছে। ভিৰ নহয়, থিয় হৈ দিলেই হ'ল, খোজ কাঢ়িব নালাগে। থিয় হৈ দিলে মানুহ ঠেলি লৈ যাব। ইয়াত অলপ আগত প্ৰগ্ৰেম হৈ আছে, লাইনত লগা ঠেলি লৈ যায় ৰেল নিচিনা। আৰু ইয়াত ধুনীয়া প্ৰগ্ৰেম হৈ আছে, ছিংগাৰ মাতিছে, গান গাইছে। মানে ইয়াত বেলেগ প্ৰগ্ৰেম একো হোৱা নাই, ইয়াত অনলি ভক্তিমূলক গীতৰ প্ৰগ্ৰেম হৈ আছে। ইয়াত আৰক্ষী প্ৰশাসনৰ ব্যৱস্থাও ভাল হৈছে। তেতিয়াহ'লে মানে প্ৰগ্ৰেম ইমানটোৱে চালোঁ আৰু, মানে প্ৰগ্ৰেম চাবলগীয়া আছিলে, কিন্তু প্ৰগ্ৰেম চাই থাকিলে নহ'ব, যথেষ্ট নিশা হৈছে, ঘৰ যাব লাগিব। মেলা ফুৰিবলৈ আছে, মেলা ফুৰাই নাই আমি, মেলা ফুৰি এতিয়া ওলাই যাব। বহুত ধুনীয়া দেখাইছে ফ্ৰণ্ট ভিউটো। আৰু আমি এতিয়া ওপৰত গৈছোঁ, ভিৰ আছে, তথাপিও আমি য'ত পূজা হৈ আছে তালৈকে যাব চেষ্টা কৰিছোঁ। কি ধুনীয়া সজাইছে, হাজাৰ মানুহে বন্তি জ্বলাইছে ইয়াত। ইয়াতে চাকি জ্বলোৱা হ'ব। আমি মন্দিৰত যাওঁ, মন্দিৰত যথেষ্ট ভিৰ হৈছে, সেইটো কাৰণে মন্দিৰত নাযাওঁ। ইয়াত জ্বলাই ল'ম আৰু সেৱা কৰি আমি ওলাই যাম। ধূপ জ্বলালোঁ, এতিয়া জোতা পিন্ধি আমি মেলা ফুৰিব যাম। আমাৰ শিৱদৌলটো ইমান ধুনীয়া দেখাইছে আজি। কাৰ্যালয় হয়, কোনোবা যদি হেৰাইছে তাতে কয়, নামটো কয়, এড্ৰেছটো যদি কয় এলাউন্স কৰি দিব, মানুহজনক মাতি দিব। এইটোৱে দেখালোঁ আমাৰ শিৱদৌলৰ লুকছ। শিৱৰাত্ৰিত কি ধুনীয়াকৈ সজাইছে। এইটো হৈছে আমাৰ শিৱদৌলৰ উচ্চ স্থানত থকা লাইটিংটো। আগত দেখিছে বগা দেখিছে, এইকেইটা পাৰ হয়। দিনতো ইয়াতে থাকে, ৰাতিও ইয়াতে থাকে, মন্দিৰৰ আশে পাশে ঘূৰি থাকে। আমাৰ গাঁৱৰ পৰা অহা কেইজনমানক লগ পালোঁ। খুব ফুৰিছ ন? কি ল'লি? হেৰি ডিব্ৰুগড় নেকি? মই লণ্ডনৰ পৰা আহিছোঁ নেকি? এনেকুৱা মেলা ফুৰিব আহিলে গাঁৱৰ মানুহক লগ পালে ভাল লাগে। আমি বিষ্ণুদৌল আহিলোঁ এতিয়া।
মোৰ পিছফালে যি দেখি আছে আপোনালোকে সেইটো শিৱদৌল হয় আৰু এইটো চাইডত যিটো মন্দিৰ দেখিছে আপোনালোকে এয়া হৈছে বিষ্ণুদৌল এখন ঘৰত ভাগৱত পুথি থ'বলৈ এইটো ষ্টেণ্ড লৈছোঁ ব্লক নাই ঠাণ্ডা দিছে কোনটো লগ ডাঙৰ ঠিক আছে এতিয়া আহিলোঁ আনন্দ মেলা চাবলৈ মেলা চাই শেষ হ'ল এতিয়া গাড়ীখনে উভতি যাম মেলা ফুৰি মেলাৰ পৰা বাহিৰত ওলাই আহিলোঁ গাড়ীৰ ওচৰলৈকে যাওঁ ইমানেই ভিৰ নহয় ইমান ভিৰ এজেগাত থিয় হ'লে খোজকাঢ়িব দৰকাৰেই নাই ঠেলি লৈ গৈছে একো লোৱা নাই জাষ্ট এবাৰ মেলা কেনেকুৱা হৈছে চাবলৈ আহিলোঁ Different when it's Thursday night, that college dropout music every day like that she be too